নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক ভালে আছে নে আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু আজি যেহেতু আমাৰ প্ৰথম পূজা মনুষা পূজা আৰু এতিয়ালৈ আমি গোটেই দিনটো আজি ব্ৰতত থাকিব লাগিব আৰু আজি পূজাত কি কৰা হয় মই ভিডিঅ'ত আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পাব বুলি মই আশা ৰাখিলোঁ তেন্তে বন্ধু বান্ধৱীসকল এতিয়া মূৰ্তিৰ ওচৰলৈ যোৱা যাওক বলক আৰু সকলোৱে এয়া দেখিছেনে সব নিজৰ নিজৰ কামত লাগি গৈছে লাহে লাহে বেকা হৈছে এইফালে খুৰাহেঁতে খিচিৰিৰ কাৰণে পাচলি কাটি আছে
পূৰা বনোৱা হ'ব। জুই জ্বলিলে আৰু এইফালে কেৰাহী পাতি দিলে। আৰু এয়া চাওক আমাৰ বৌয়ে বাচন ধুব লাগি গৈছে। বাকীটো কৰি দিয়া হ'ব নকয়। এয়া ক্ষীৰ বনাই আছে। কিউটি কিউটি হাই কৈ দিয়া, হাই। মোবাইল লাগিছে। এয়া ক্ষীৰো হৈ গ'লগে বনোৱা। এয়া খিচিৰি লাবৰা ৰেডি হৈ গ'ল। আৰু মানুহ আহিবলৈ ষ্টাৰ্ট হৈ গ'ল। আৰু এইফালে চবকে প্ৰসাদ খিচিৰি তেনেকৈ খোৱা হৈছে। এইফালে আমাৰ খুৰীয়ে প্ৰসাদ বাঢ়ি আছে মানুহৰ কাৰণে দিবলৈ। এয়া আৰু এতিয়া ৰাতি 8টা বাজিলে আৰু দেখিছেনে মানুহ এতিয়ালৈকে আহিয়ে আছে প্ৰসাদ খাবলৈ। सबके এনেকৈ দেখাই দিলে হ'ল। বান্ধৱীসকল, আজিলৈ লৈছোঁ মই বিদায়। মোৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদিহে চাই অকণমান ভাল পায়, প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিলৈ টাটা।